নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলৰ আন এক ভিডিঅ'লৈ। তো পোনপ্ৰথমে আমি আপোনালোকক ভোগালী বিহুৰ অলপ জনাইছোঁ অসমবাসী ৰাইজক। তো আজি আমি আপোনালোকৰ বাবে এটা বেড চুইচৰ কানেকশ্যন লৈ আহিছোঁ। আপোনাৰ ঘৰত সকলোকে লাগে বেড চুইচ, কিন্তু বেড চুইচটো কানেকশ্যন প্ৰায়ভাগে নাজানে। মই আজি আপোনালোকক একেবাৰে সহজ পদ্ধতিত এই বেড চুইচটো কেনেদৰে কানেকশ্যন কৰিম তাক দেখুৱাই থাকিম। তো পোনপ্ৰথমে আমাৰ ভিডিঅ'টো লাইক কৰি দিব যদি ভাল পায়, আৰু যদি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা সৰু সুৰা ইলেক্ট্ৰিকেল ভিডিঅ' আৰু তেনেদৰে আমি সেই ভিডিঅ'টো আৰম্ভ কৰিম। তো দেখিছে এইটো এটা বেড চুইচ। এই বেড চুইচ ইয়াত দুটাই কানেকশ্যন থাকে আৰু দুটা নট থাকে। ইয়াত দেখিছে এইটো আৰু তলত যাব মেইন লাইন। মেইন লাইন কোনটো কৈ ৰঙা তাত, মানে যেতিয়ালৈ আমাৰ টেষ্টাৰ শ্ব' কৰিব, ইয়াত দিলে আমাৰ কি হয়, টেষ্টাৰটো শ্ব' কৰিব। শ্ব' কৰিলে এইটো তলত পৰিব আৰু এইডাল ল'ব আউটপুট, টু ইনপুট দেখিছে। মই কানেকশ্যনটো কেনেদৰে কৰিম আপোনালোকক থাকক। তো এনেই এইটো আমাৰ এই চেটিং হ'লে মাত্ৰ দুডাল তাৰে আছে, দেখিছে দুডাল তার আহি ইয়াতে লাগিছে, ক'লা আৰু ৰঙা। তো তাৰ বাবে আমি উদাহৰণৰ বাবে আমি এটা লৈ যাম, এক্সাম্পলৰ বাবে এটা লাইট চিম্পল লাইট হয়, দেখিছে দুডাল তার গৈছে আৰু দুডাল যাই পেলাই ইয়াতে লাগিছে। আমি প্ৰথমে লাইটটো দি দিলোঁ, দেখিছে। তো কৰিব লাগিব এইটো চুইচটো কানেকশ্যন কৰাৰ কাৰণে আমি চুইচটো বন্ধ কৰি ল'ম, আৰু আপোনালোকে পাৰে যদি চুইচটো বন্ধ কৰি ল'ব। তাৰ বাবে আমি কৰিম কি, এই হোল্ডাৰটো দেখিছে, হোল্ডাৰটোৰ যিকোনো এডাল মই কৈছোঁ বাৰে বাৰে, যিকোনো এডাল ৰঙা বুলিও কথা নাই, ক'লা বুলিও কথা নাই, যিকোনো এডাল এই ৰঙাডালে কাটি ল'ম। যিহেতু ফেচ লাইন মাজতে এনেদৰে আধাকে কাটি দিম, দেখিছে। তাৰপিছত আমি এনেদৰে চেলাই ল'ম, চেলাই ল'লোঁ, এইটো হৈ গ'ল। আপনি এইডালো কাটিব পাৰে, এইডালো, যিকোনো এডাল কাটিব, যিকোনো এডাল, দেখিছে। এই দুটা হৈ গ'ল, আৰু দুটা হৈ গ'ল। এনেদৰে আছে কানেকশ্যনটো। তাৰপিছত দেখিব এই যিটো বেড চুইচৰ দুডাল তার ওলাই আছিল, দুডাল তার ওলাই গ'ল। এই অংশবোৰত লগাই দিব আৰু ভালদৰে টেপ মাৰি দিলে এটা মূৰ গ'ল বেড চুইচৰ, আৰু আন এটা মূৰ যাব এইটো অংশ, দেখিছে। যাব সেইটো আমাৰ বেড চুইচৰ কানেকশ্যনটো হৈ গ'ল। দেখিব হ'ব যে আমি চুইচটো দি ল'ম। তো সাৱধানে কৰিলে অলপ চাব, চাব এতিয়া বেড চুইচটো দিম, কানেকশ্যনটো হৈছে আমি গম পাম, দেখিছে। লাগে আপুনি ৰাতি ল'ব পাৰিব, বিচনাৰ কাষত ল'লে ল'ব পাৰিব, যিকোনো এটা ঠিক পৰা বেড চুইচটো কানেকশ্যন হৈ গ'ল। তো আমি এবাৰ আৰু ডাইগ্ৰাম কৰি কানেকশ্যন কৰিম। বেড চুইচ কানেকশ্যন কৰাৰ কাৰণে আমি কি কৰিম, আঁকি পেলাই দেখিব দিম, বন্ধ কৰি দিলাম। তো দেখিছে আমি এইটো বাল্ব এটা আঁকি ল'লোঁ। এই বাল্বটোত আমি বেড চুইচ কানেকশ্যন কৰাৰ কাৰণে কি কৰিম, এইটো ধৰক বেড চুইচ ইয়াতে থাকিব এনেদৰে। তো টাচ হৈ গ'লে এইটো বেড চুইচটো অন হ'ব। তো এইটো কানেকশ্যন কৰাৰ কাৰণে কি কৰিম, আমি যিকোনো এটা এই দুডাল ৱায়াৰ, যিকোনো এটা ৱায়াৰ আমি কাটি ল'ম মাজতে এনেদৰে, মানে আল্টিমেটলি এনেকুৱা হ'ব ৱায়াৰডাল এনেকুৱা হ'ব, দেখিছে। ইয়াতে কাটি ল'ম আৰু ইয়াৰ পৰা এটা লাইন আনিম ইয়ালৈকে, আৰু এটা লাইন আনিম ইয়ালৈকে। তো এনেদৰে আমি বেড চুইচ কানেকশ্যন কৰা যায়। যিকোনো এটা ৱায়াৰ মাজতে কাটি আমি বেড চুইচ পৰা দুডাল ৱায়াৰ যাব, সেই দুডাল আমি এনেদৰে তেতিয়াহ'লে আমাৰ বেড চুইচ কানেকশ্যন হৈ যাব। তো এনেকুৱা বেড চুইচৰ আৰু ভালেকেইটা কানেকশ্যন আছে, এইটো একেবাৰে চিম্পল মেথড। মই আৰু আগন্তুক সময়ত এনেকুৱা ভিডিঅ'ত দেখুৱাই দিম কেনেদৰে বেড চুইচ কানেকশ্যন কৰে। আৰু যদি যিবিলাক আমাৰ নতুন এই চেনেলটোত আহিছে আৰু যিবিলাকে ইলেক্ট্ৰিকেল কাম কৰিব বিচাৰে ভৱিষ্যতে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আগন্তুক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।